দৰ্শকবৃন্দ, এই দুৰ্যোগৰ সময়ত এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। অসমত বানৰ সংসাৰে হাজাৰ হাজাৰ পৰিয়ালক বিপদত পেলাইছে। বহু লোকে নিজৰ ঘৰ-বাৰী, খেতিপথাৰ, জীৱিকা সকলো হেৰুৱাই আজিও সহায়ৰ অপেক্ষাত দিন কটাই আছে। সেই সময়তে দাবী অনুসৰি বদৰুদ্দিন আজমল চাহাবৰ তৰফৰ পৰা প্ৰায় 2.5 কোটি টকা সাহায্য ইতিমধ্যে আগবঢ়াইছে। লগতে আনপৰ ফাউণ্ডেশ্যনৰ মুৰব্বী মুস্তাক আনপৰ চাহাবে বানপীড়িত লোকসকলৰ বাবে ইতিমধ্যে 1 কোটি টকা সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰিছে। কিন্তু ইয়াৰ মাজতে জনসাধাৰণৰ মাজত এটা প্ৰশ্ন উত্থাপিত হৈছে, অসমত আন মন্ত্ৰী, বিধায়ক আৰু প্ৰতিনিধিসকল ক'ত আছে? এই দুৰ্যোগৰ সময়ত তেওঁলোকৰ দায়িত্ব নাই নেকি? যিসকলে দিনে ৰাতিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰে, বিভাজনৰ কথা কয়, তেওঁলোক আজি এই কঠিন সময়ত ক'ত? যেতিয়া সাধাৰণ মানুহে এমুঠি খাদ্য, বিশুদ্ধ খোৱাপানী আৰু এটা নিৰাপদ আশ্ৰয়ৰ বাবে অপেক্ষা কৰি আছে, তেতিয়া ৰাজনীতিৰ সলনি মানৱতাৰ পৰিচয় দিয়াৰ সময় নহয় নেকি? অখিল গগৈকে ধৰি কিছু সংখ্যক প্ৰতিনিধিসকল বানাক্ৰান্ত অঞ্চলত দেখা গৈছে। আপুনি মোবাইলটো ভালকৈ ৰাখিব আৰু দিয়া চাউল আৰু এটাও দিয়া আৰু এটা হেৰি দিয়া মোবাইল উপায় নেকি আৰু পানী দিয়া আৰু পানী দিয়া চাউলটো এৰি গৈছে ফোন কৰক পঁয়ত্ৰিশটা চাংমাই কণমানি এগৰাকী ভণ্টীয়ে কণমানি দিয়ে মোক বেছি গৰমত পৰাৰ কাৰণে এটা ছাতি দিছে, বৰ ধুনীয়া মৰম লগা ছাতি। মই এইটো খুব ভালকৈ ৰাখি থৈ দিম যে ইমান মৰমত বানপানী হেৰি ৰিলিফ দিবলৈ আহোঁতে দিছে। মই তোমাক নমস্কাৰ, ধন্যবাদ দেই।